ভগৱান শ্ৰীকৃষ্ণই তেওঁ শৰীৰ এৰি যোৱাৰ পাছত তেওঁ সুদৰ্শন চক্ৰখনৰ কি হৈছিল, যাৰ দ্বাৰা তেওঁ বহুতো অসুৰক বধ কৰিছিল। ইয়াৰ আঁৰত এটা ডাঙৰ ৰহস্য আছে। সুদৰ্শন চক্ৰ ভগৱান বিষ্ণুৰ এখন বহুত শক্তিশালী অস্ত্ৰ আছিল, যিখন অস্ত্ৰ কেৱল ভগৱান বিষ্ণু আৰু তেওঁৰ অৱতাৰসমূহেহে ধাৰণ কৰিব পাৰিছিল। সুদৰ্শন চক্ৰখন ভগৱান বিষ্ণুক ভগৱান ভোলেনাথে উপহাৰ দিছিল, যিখন শেষবাৰৰ বাবে দ্বাপৰ যুগত ভগৱান বিষ্ণুৰ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণই ধাৰণ কৰিছিল। তাৰ পাছত সুদৰ্শন চক্ৰখন ক'ত গ'ল তাৰ বিষয়ে ভৱিষ্যত পুৰাণত পোৱা যায়। মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই শৰীৰ ত্যাগ কৰি বৈকুণ্ঠলৈ গুচি গ'ল। তাৰ পাছত ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰখন এই জেগাডোখৰতে মাটিৰ তললৈ সোমাই গ'ল, যিডোখৰ জেগাত ভগৱান শ্ৰীকৃষ্ণই নিজৰ শৰীৰ ত্যাগ কৰিছিল। কোৱা হয় যে ভগৱান বিষ্ণু অন্তিম অৱতাৰ কালকি অৱতাৰে পৃথিৱীত জন্ম লৈ ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰখন ধাৰণ কৰিব। তাৰ উপৰিও এইটোও কোৱা হয় যে ভগৱান শ্ৰীকৃষ্ণই দেহ ত্যাগ কৰাৰ পাছত তেওঁ সুদৰ্শন চক্ৰখন ভগৱান বিষ্ণুৰ লগত বৈকুণ্ঠলৈ গুচি গৈছিল। কিন্তু যিয়েই নহওক কিয় বন্ধুসকল, কমেণ্টত ভগৱান জয় শ্ৰী বিষ্ণু বুলি লিখিবলৈ নাপাহৰিব।